এয়া বৌহঁত দাদাহঁত আহিছে খুৱাবৰ কাৰণে মোক। এইকেইদিন কোনোবা নহয় কোনোবা এঘৰ এৰি এনেকৈ আহিয়ে আছে খুৱাবৰ কাৰণে। তাৰপিছত আজিও এনেকৈ মানে আমাৰ বৰদেউতাৰ এইজনী বৌ হয়, মেখেলা চাদৰ পিন্ধাজনী, আৰু এইজনী মোৰ খুৰীমা হয়, আমাৰ ওচৰত থাকে হাজবেণ্ডৰ ঘৰৰ কাষত। ইহঁতে সেনেকৈ লগ হৈ খুৱাব আহিছে মোক। আৰু এনেকৈ এইজনী ভণ্টি সেনেকৈ খুৱাব আহিছে। খুৰীমাজনী যে তেখেতৰ নাতি হয়, এইটো ভণ্টি যে লৈ আছে তেখেতৰ নাতি। আৰু এয়া মাহঁতে কাম কৰি আছে, ইফালে ৰান্ধি আছে। এইজন দেউতা, এইপিনে পেহী মেখেলা চাদৰ পিন্ধাজন, বাকী মোৰ বৰ্তাৰ ল'ৰা পেহীৰ ল'ৰা সেনেকৈ এইবিলাক। আৰু মই খাই মেলি উঠি অলপ বহি দিলোঁ, ভাগৰ লাগিছে বহুত। সেইকাৰণে মানে আমাৰ ইফালেতো নিয়ম আছে, মানে যাক খুৱাব আহে মানে হাজবেণ্ড আৰু ৱাইফটো আগতে খাই ল'ব লাগে, তাৰপিছত বাকীকেইটা খাই থাকে আৰু এনেকৈ পিছতকৈ। সেয়া আমাৰ মাহঁত লাষ্টত বহিল, হাজবেণ্ডে ভগাই আছে। সেয়া খুৰা খুৰী দেউতা, মানে মোৰ শহুৰ দেউতা, আৰু এনেকৈ ভগাই আছে। মোটামুটি আমাৰ 3-4টা বাজি গৈছে ভাত খাওঁতে, কাৰণ মানুহ বেছি হৈছে ন, সেইকাৰণে ভাত খাওঁতে। কিন্তু বাকী খানা ধুনীয়া হৈছে, খানা বনোৱাখিনি বঢ়িয়া হৈছে, চবেই মিলি কিনে বনাইছে আৰু ভালেও লাগে দিয়কচোন এনেকৈ চবে মিলি বনালে। আৰু এয়া সকলোবিলাক খাই মেলি লৈ চবে গুচি গ'ল। মই লাষ্টত আৰু এইখিনি অলপ ভিডিঅ' বনাই থলোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।